সঁচা মৰম আৰু ভাল পোৱা মিঠা অভিমানৰ এটি মুহূৰ্ত। সেইদিনা বৰষুণ দি আছিল। হঠাৎ মই তাক ফোন কৰিলোঁ। কি কৰিছা? শুই তোমাৰ কথাকে ভাবি আছোঁ। তুমি? এনেই তোমাৰ কথা মনত পৰিল। কি ভাবি আছা? তোমাক বহুত ভাল লাগে। মোৰো তোমাক বহুত ভাল লাগে। পিছে কলেজত গৈছিলা? গৈছিলোঁ। তুমি? নাই, কলেজত কিজানি ছোৱালীয়ে চাই থাকা ন? নাচাওঁ। তুমি থাকোঁতে আৰু বেলেগ ছোৱালী কিয় চাম? চোৱা যদি চাবা, এইটো বয়সতে এনজয় কৰা। কেৱল মোক নাপাহৰিবা। এইখিনিয়ে তোমাৰ পৰা মই বিচাৰোঁ। ফ্ৰেণ্ডছৰ লগত কেতিয়াবা ছোৱালী জোকাম হা। জোকাবা, কিন্তু মোক পাহৰিলে কোবাম। হ'ব দিয়া। তুমি আমাৰ ৰিলেশ্যনটো যেনেকৈ বিচৰা চব তোমাৰ মতেই হ'ব। হয় নেকি? তোমাৰ কথা সকলো শুনিম, তুমি যি কোৱা। গান এটা গোৱাচোন, শান্তি কৰিব পাৰা নে নোৱাৰা চোৱা। গান গাব নোৱাৰোঁ, লাজ লাগে। মোকে যদি লাজ কৰা কি হ'ব? কথা নুশুনা মানে এনেকৈ আছিলা। কিয় এনেকুৱা কৰা? অলপ বেছি কৰা দেই। হৈছে, এতিয়া মইহে বেছি কৰিলোঁ। হ'ব দিয়া তে। বেলেগ কোৱাচোন, শুনো নে নুশুনো গম পাবা। হ'ব তেন্তে, বৰষুণত তিতি অহা নহ'লে 5 মিনিট। কিয় এনেকুৱা কৰা অ? অলপো দয়া ময়া নাইনে? হ'ব দিয়া, গম পালোঁ। দিয়া হ'ব, 5 মিনিট ৰ'বা, আহি আছোঁ হা। তুমি ইমান বদমাছ কিবা। আহিলোঁ, শান্তি হৈছে এতিয়া। আহিলেই নেকি? মইতো দেখা নাই। বাৰাণ্ডাৰ পৰা আহি মিছাকে কৈছা। ইমান কষ্ট কৰিলোঁ আৰু মিছাকে কোৱা বুলি কোৱা। তোমাক মই শান্তি কৰিব নোৱাৰোঁ দেই। গান এটা গোৱাচোন, শান্তি কৰিব পাৰা নে নোৱাৰা চোৱা। আৰু হ'ল। নুশুনা দিয়া, জানো মই। তোমাক মই কাৰণেহে ভৰিত ধৰিবহে বাকী আছিল। নোগোৱা ন? তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে বুকুৰ সিপাৰে এজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে। ৱাও, ধুনীয়া হৈছে। মোৰ কথা শুনা মানে ন, ভাল লাগিছে বহুত। তোমাক মই নামাতো আৰু তোমাৰ লগত কথাও নাপাতো। মোৰ সোণজনী, তুমি নামাতিলে কাৰ লগত এনেকৈ ধেমালি কৰিম? কোনে বুজি পাব ইমান? মাতিবা হা। ঐ দেউতা আহিছে, থোৱা। এই আজৰি জনীৰ লগত যে কি কৰিম। হ'ব দিয়া, বাই।